Hi guys, welcome back to my YouTube channel. আপোনালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে সাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেন্ট কৰক। আজিৰ ভিডিওটো বিশেষকৈ ধুনিয়া টপিকত গৈ আছে। আপোনালোকে চাইতা আমান মজা পাব, আমান এনজয় পাব। তেতিয়া হলে আজিৰ ভিডিওটো হ'ব ৰস্টিং ভিডিওটো হ'ব পুৰবালে আইতা সকলো মানুহে চিনি পায়, অসমৰ চিনি নাপোৱা মানুহে নাই। পুৰবালে আইতা স্টাৰ্ট কৰা। ওই অসমৰ ডেকা তই বোলে মোক 20 টকাত তই মোক দেহা বিক্ৰী কৰিবলৈ কও হা, মোক কাষ্টমাৰৰ কথা কয়। তই মানে দালাল হ। মই যদি দালাল আপোনাক যদি মই 20 টাকাত বন্দোবস্ত কৰি দিছো তেতিয়া হলে আপুনি মোক 10 টাকা দিব লাগিব আৰু আপুনি 10 টাকা খাব, হ'ব না নহ'ব? তই মানে দালাল হয়। কেজনী এইটো কি দালালত 20 টকা 10 টকাকৈ বেছি আছে কচোন হা? তই নাৰী ব্যৱসায় কৰ মানে। আপোনাৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছিলো আইতা। তই তোৰ ঘৈণীয়েৰক 5 টকাত বেছি দে, ঘৈণীয়েৰক গম পাইছ না? অসমৰ ডেকা 5 টকাত বেছি দে, তাতকৈ বেছি নাপাওঁ তই, গম পাই? কি ক'লে? মোক ঘৈণীক 5 টাকাত বিক পাৰিছে আৰু 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 আপুনি কি ওপৰৰ মাল নেকি? আপুনি যে 20 টকা পাব, মোৰ ঘৈণী যে 5 টকা পাব। হা তই এতিয়া মোকটোতো সপোনতো নাপাওঁ তই 20 টকাত। সপোন কি মানে 10 জনম লাগিলেও 20 টকাত নাপাওঁ ঘৈ। কি মই 10 জনমান নাপালে 20 টাকাত নাপাম? হা কিয় আপুনি কি ঠগাই দিলে নেকি? মোক ঠগাই দিলে নেকি? মই কিবা আশা কৰিছিলোঁ জানা, আপোনাক লৈ কিবা গৌৰৱ অনুভৱ কৰিছিলোঁ। আপোনাক যে মই 20 টাকাত পাইছোঁ আৰু 20 টাকাত বিকি দিম। আপুনি ইমান কেনেকৈ স্বাৰ্থপৰ হ'ব পাৰে কওকচোন? আপুনি কেনেকৈ ইমান স্বাৰ্থপৰ হ'ব পাৰে? আপুনিতো এইমাত্ৰ কৈছিল নে নাই দে মোক 20 টাকা পাম, তোৰ ঘৈণীয়েৰে 5 টাকা পাব, এইমাত্ৰ আপুনি কৈছিল নাই? আপুনি কিয় মিছা কথা ক'ল কচোন? কিয় মিছা কথা? 10 জনম লাগিলেও 20 টকাত নাপাওঁ, ঘৈণীয়েৰকে 5 টকাত বেছি থাক। কি মই 10 জনম ধৰি কিনে মৰবা লাগব নেকি? 10 জনম ধৰি কিনে মৰবা লাগব নহ'লে আইতাক কিঠান পাম মই? 100 জন্ম পাম মোক চিনি পাবি? 100 জন্মত চিনি পাবি না? চিনি পাবি না কচোন? সেনেকৈ কথা নকবি আইতা, বুজি পাইছে না? মুখ চাম বুলি কথা কবি, ইমান মিছা কথা ক'ব নাপায়, ইমান মিছা কথা নকবি। মই সেনে কৈছিলি যে মোক 20 টাকাত পাবি, কিয় চকুটা উল্টি গেলি? কিয় তোক চকুটা উল্টি গেলি পনে? কিয় চকুটা উল্টি গেলি? মোৰ পাপা কথা ক। মোৰ পাপা তোৰ নিচিনা নহয়। মোৰ পাপাটোৰ নিচিনা নহয়। মই কি কৰা দেখা পালি? মই কি কৰা দেখা পালি? মোৰ পাপাটোৰ নিচিনা নহয়। সঁচাকে জহৰা হয়, এতিয়াই গম পালো। তই কাৰণে এইবোৰ নাৰী ব্যৱহাৰৰ কথা ইমান ভালকে জান। জহৰা, অসমৰ দেখা জহৰা। কি কলি? তোৰ পাপাই কি শিকায়? আৰু এবাৰ কৰিছোন দে, আৰু একবাৰ কৰি ভালকে শুনো। মোৰ কাণখন অলপমান খোলা হৈ গৈছে, তাৰমানে তোৰ কথাখিনি মই ভালকে শুনা নাপালো। কি বুলি কৈছিলি? এবাৰ ৰিপিট কৰি কচোন ক। সঁচাকে জহৰা হয়, এতিয়াই গম পালো। তই কাৰণে এইবোৰ নাৰী ব্যৱহাৰৰ কথা ইমান ভালকে জান। জহৰা, অসমৰ দেখা জহৰা। আপোনাৰ এইখিনি কথা শুনি মোৰ একেবাৰে মন চন একদম ভৰি গৈছে, একেবাৰে মন চন একেবাৰে টেঙা পৰি গৈছে। আৰু একবাৰ কৈ দিনা, একদম শুনো লাগি আছে জানা না এতিয়া আপোনাৰ কথাখিনি। প্লিজ আৰু একবাৰ কৈ দিনা, মোক কি বুলি কৈছিলি? আৰু একবাৰ কৈ দি। জহৰা, অসমৰ দেখা জহৰা। কি অলপমান কি মাথাত খিৰো নাই নেকি? কি আছে? গোবৰ আছে কি? পাপা এইগিলা শিকাই তাৰমানে? পাপা এইগিলা টিউচন দিছে? তাৰমানে এইগিলা টিউচন দিছে? এইগিলা ক'ৰবাত টিউচন দিছে? বেয়া কথা, লেতেৰা কথা ক'বা টিউচন দিছে তাৰমানে? আইতা মোক চাম বুলি কথা কবি, বুজিছা? ইমান বাঢ়িলে ইমান বাঢ়বা নালাগে। মোক চাম বুলি কথা কবি। কুচালা হাৰামজাদা। কি গালিৰ ওপৰত গালি যে মোক পাৰি যাই আছা? কিয় পাৰি যাই আছা? কুকুৰ হাৰামজাদা কাক কৈ আছা কিনা? ইমান গালি কিয় পাৰি আছা মোক? বিনা দোষতে? মই কি দোষ কৰিলো ইমান যে গালি পাৰি আছা? কি কৰিলো মই কচোন? কি কৰিলো? তোৰ মাৰে কি মানে সেইবোৰ কৈ জন্ম দিছিলে নেকি তোক? তই মানে সঁচাকে জহৰা হয়। এইজনী গালি মাৰি থাকে মোক, খালি গালি মাৰি আছে। এবাৰ লেতেৰাকে তেনেবাৰে গালি মাৰি আছে। মই সহ্য কৰবা নোৱাৰো। কি বুলি জানে গালি মাৰি আছে? শুনাইছে জানো? একবাৰ কৈ দিছোন দি। কুচালা হাৰামজাদা, তোৰ মাৰে কি মানে সেইবোৰ কৈ জন্ম দিছিলে নেকি তোক? দেখছা এনেকে গালি মাৰি আছে মোক, তেনেবা লেতেৰাকে গালি মাৰিছে। মই সহ্য কৰি আছো, ইমান সহ্য নকৰো। বহুত দুখ লাগি গৈছে। কি হ'ব কেনেকে গালি মাৰি আছা? আৰু ফালিম মই, কাইলৈ আৰু দি আছো তোক। চালা নাৰী ব্যৱসায় কৰ তই, এতিয়াই গম পালো। মোক তই এইবোৰ অফাৰ দি আছ মানে 20 টকা 10 টকা। তাৰপৰা কাষ্টমাৰৰ অফাৰ দিছ তই মোক এইবোৰ। আৰু বোলে মই কালি দিবয়ে কি মানে গল্লাইনে মিষ্টি নাই
কি দিবি কালি মোক ভয় লাগি আছে মোক কালি বা কি দিয়া একো নিদিবি দে মিঠাই চিঠাই দিবি দে বেলেগ একো নালাগে মোক একো নালাগে আইতাৰ মুখৰ পৰা যিগিলা মই ভাষা শুনিলোঁ না এইগিলা শুনি মই গোটাই ৰাতি টোপনি মাৰিব নোৱাৰোঁ গোটাই ৰাতি টোপনি নাহিব মোৰ তই যিমান গালি গাই থাকিবি তই যিমান ফালি থাকিবি মই তাতকৈ দুগুণটো ফালি থাকিম ময়ো মনে মনে থকা চলি নহয় আকৌ সেইটো মনত ৰাখিবি গম পাইছ তোক আৰু ফালিম মই বোলে আৰু ফালব কিহে দিবা ফালে মোৰ মাথা চাথা একেবাৰে খোজাব লাগছে কিহে দি ফালবি পিছে কিহে দি ফালবি মোৰ একেবাৰে তামান ভয় লাগি আছে কিহে দিবা ফালা আজি কিহে দি ফালা কালি ফালবি না আজি ফালবি হা কালি ফালবি না আজি ফালবি মোৰ তামান ভয় লাগি আছে কিন্তু দেই যদি ভিডিঅ'বিলাক ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ এই চেনেলটো নতুন হয় তেতিয়াহ'লে আপোনালোকে আশীৰ্বাদ আৰু মৰম দি যাওক আজিলৈ বাই বাই